বেকা হ'ল নহয়, দেখাত বেয়া হ'ল। এই সিধা করো হ্যাঁ আরে সিধা আহা সোনকালে আহা। Baru, bisa. Ready? Everything silent, please. Mon Novelist Talent Academy, Hello, শিক্ষাৰ্থী লৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ঈদৰ আগৰ এইকেইটা দিন যিহেতু সময় কাষ চাপিছে, বিভিন্ন দলে বিভিন্ন ঠাইত বজাৰ কৰিবলৈ গৈছে, অলপ আনন্দ ভৰ্তি কৰি আছে, ইফালে ইফালে গৈছে। টেলেণ্ট একাডেমি নিয়াৰিকৈ আৰু অতি গুৰুত্ব সহকাৰে শ্ৰমিকৰ ঈদ ভালে ভালে পাৰ হওক, সকলোৰে শুভ হওক, সকলোৱে নিজৰ নিজৰ দিন যাপন কৰাৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোয়া কামনা কৰিছোঁ যাতে ভালকৈ দিনবিলাক পাৰ হৈ যায়। আৰু এতে আমাৰ নৱম শ্ৰেণীৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে এইটো হ'ল অস্থায়ী ক্লাছৰুম। এইটো কিন্তু স্থায়ী ক্লাছৰুম নহয় দেই, এইটো অস্থায়ী ক্লাছৰুম। অলপ তোমাক দিয়া হৈছে, ঈদৰ পাছৰ পৰাই তোমাৰ ক্লাছৰুমটো চেঞ্জ হৈ যাব। আপনি কেৱল নৱম শ্ৰেণী, কেৱল 9 ক্লাছ এই বিল্ডিং সেকেন্ড ফ্লোরটো তাতে ক্লাছৰুমটো হ'ব বা হৈছে ইতিমধ্যে, তাতে 9 গুচি যাব লাগিব। আৰু 8 লৈকে আমাৰ ইয়াত থাকিব। এই 8 লৈকে থাকিব মানে তেওঁলোকৰো এটা শুভ সংবাদ দি থওঁ, ক্লাছৰুমত ধূলা লাগি উঠে না, উঠেনে নাই? উঠে না? ভৰিত লাগে, কিবা লাগে। ঈদৰ পাছৰ পৰা ইনশাআল্লাহ কি হ'ব, প্ৰত্যেকটো ক্লাছৰুম পকী হৈ যাব। এটা ভালো চিন্তা কর, আল্লাহ নয় আনুষ্ঠানিক বুঝলে কি কৈছো, প্রত্যেকটো ক্লাছৰ ফ্লোর হৈ যাব, ফ্লোর। গতিকে আর ধুলাবালি নাথাকে। গতিকে আমি এই কাৰ্য হাতত লৈছোঁ, যিমান খৰচ নহ'লে এই কাৰ্য আমাৰ সম্পাদন হ'বই নিশ্চিতভাৱে। গতিকে মই আশা ৰাখিম আমাৰ নতুনকৈ অহা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ গাৰ্জেনৰ লগত কৈ দিব পাৰিব যে আমাৰ বিদ্যালয়খন অতি সৌন্দৰ্যময় পৰিচালনা হ'ব। আৰু চাবা মই কি কৈ দিছোঁ, এখানে যিমান জায়গা দেখা পাইছা এই আজকে এই বেড়াটোলৈকে এই জায়গাটো খোলা হৈ যাব। এই যে পাৰ্টিশন আছে না, এই পাৰ্টিশনটো উঠাই দিয়া হ'ব, তোমাৰ খেলপথাৰ হৈ যাব। আৰু বিভিন্ন খেলৰ সামগ্ৰী থাকিব, কমপক্ষে 10 প্ৰকাৰৰ খেলৰ সামগ্ৰী থাকিব। তোমার টেনশন তুমি ক্যান্সেল করে দিতে পারবে কথা হচ্ছে না। এই কারণে কিন্তু সবচেয়ে ডাঙর কথা হল আমার শিক্ষার ক্ষেত্ৰত তুমি কিন্তু স্কুলৰ যিটো নিয়ম দিয়া হ'ব সেই নিয়মটো কেতিয়াও ভাঙিব নোৱাৰা। সেইটো গাৰ্জেনসকলৰ লগত আলোচনা হ'ল আৰু তোমালোকৰ লগত আলোচনা হ'ল। স্কুলৰ পৰা যি নিয়ম দিয়া হ'ব শিক্ষাৰ ক্ষেত্ৰত সেই নিয়মটো আমি পালন কৰিবই লাগিব। তার প্রথমটো আমি অলপ কথা কৈ দিওঁ। তাৰ প্ৰথমটো হ'ল তোমাৰ ইউনিফৰ্ম মেইনটেইন কৰা, সেইটো হ'বই লাগিব, হ'ব লাগিব। এইটো ঈদৰ আগৰ কেইদিন কিন্তু আমি এই ধৰণে চলাই যাম। আমাৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে, ড্ৰেছ সম্পূৰ্ণ হ'ব লাগিব। আচ্ছা, এতিয়া হ'ল দ্বিতীয় কথাটো হ'ল বিদ্যালয়ত সমস্যা ওলাই যাব নোৱাৰা। সোমাইছা মানে তুমি সোমাইছা, গেটৰ ভিতৰত আহিছা মানে যাব নোৱাৰা। অংকুৰ শ্ৰেণীৰ পৰাই একবাৰ 8 লৈকে কথাটো কিন্তু নিশ্চিত। ওলাই যাব নোৱাৰা। এইটো নিয়ম, তাহা নিয়ম। তুমি ভাববা যে একটু দৌৰি আহি নহ'ব। আৰু ক্লাছৰুমত তুমি যে পঢ়িছা, ছাৰ ক্লাছৰ পৰা ওলাই আহিছে,
লগালগ তুমি বলে আহিবা একটু কিন্তু আগে করে কারা একটু আমি সামনে অলপ পুরো পুরো ওলাই আহিছা স্যার ওলাইছে স্যারে ক্লাস কৰিব বাইদেউ ক্লাস কৰিব তেওঁ ওলাই আহিব দেউৰ পৰা পাছতহে দেউ কৰিলে তেওঁ ওলাই আহিব আৰু নেক্সট টিচাৰ